আৰু এতিয়া এইফালে কালি ৰঙা পিন্ধিছিলোঁ, আজি ক'লা পিন্ধিছোঁ, মানে ক'লা ব্লাউজ ক'লা মেখেলা আৰু এইফালে ৰিহা চাদৰ। এতিয়া অলপ মেকআপটো কৰি লওঁ। মেকআপ মানে কি আৰু চিম্পল, মই মানে একো এইবিলাক নকৰোঁ, মানে ইমান গৰমত লগাবও মন নাই আৰু। এইফালে এটি হাঁহি আছে, এটি ওলাই আছে, ওলাই আছে কাৰণে মই এইফালে আহিলোঁ। আৰু এইফালে দেখিছে নহয়, পিছফালে ৱালখন গোটেইখন ভাইটি একদম লিপষ্টিকে আঁকি মেলি অৱস্থা নাইকিয়া কৰি দিছে, একদম ইগন'ৰ কৰিব পিছফালে। আৰু আমাৰ বিহু কালিৰ পৰা মৰা হৈ আছে, কিন্তু আজি ছেকেণ্ড ডে হয়, আৰু ভাবিলোঁ আজি ব্লগ এটা বনাই দিওঁ, মানে ভিডিঅ' এটা বনাই দিওঁ আপোনালোকৰ কাৰণে। তো ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো একদম স্কিপ নকৰাকৈ চাব।
আৰু এইফালে ওলাই মেলি মোৰ হৈ গ'ল আৰু বেছি মেকআপ কৰা নাই, এনেই অলপ চলপ মেকআপ কৰিছোঁ। আৰু এইফালে ভণ্টি চবেই মানে ওলাই হৈ গ'ল, মোৰ কাৰণে ৰখি আছে, মোবাইল চাইছে, একদম মেকআপ কৰিবলৈ অসুবিধা হৈছিলে। আৰু বাকী এতিয়া হৈ গ'ল, বলক গৈ থাকোঁ। টৰ্চটো কিয় জ্বলাইছ? এইফালে বাবা এইফালে আমি যাব ওলালোঁ এতিয়া আন্ধাৰত, আৰু তাত গৈ পাই দেখুৱাই আছে, ইয়াত মানে পুৰা আন্ধাৰ হৈ আছে। আৰু এইফালে আমাৰ গাঁৱৰ ছোৱালীকেইজনী একদম আৰু আহিবলৈ বাকী আছে। এইখিনি মানে এতিয়া লাহে লাহে আহি আছে আৰু চবেই এতিয়া আৰু আহিব আছে বাৰু। আৰু এইখিনি আমি এতিয়া অহাখিনি মাৰি আছোঁ বিহু। আৰু এইফালে আহি আহি বিহুজাক আমাৰ ঘৰতে পালেহি। আৰু ভিডিঅ' ইমানকৈ কৰিব নোৱাৰিলোঁ ঘৰত, কাৰণ ভিতৰতো অলপ কিবা কিবি কামত লাগিবলগীয়া হৈছে। আৰু মাহঁতে ভাবি আছে মানে ভাজি আৰু আপং দিব বুলি, সেইকাৰণে ভিডিঅ' ইমান ভালকৈ কৰা নহ'ল। এইখিনি এতিয়া মই ভাজি বিলাই আছোঁ আৰু ভণ্টিহঁতক আপং বিলাব দিছোঁ। আমাৰ প্ৰত্যেকৰ ঘৰতে এনেকৈ আপং আৰু ভাজি দিয়া হয়, নহ'লে ভাজি দিয়া হয়, মানে ভাত এঘৰতে দিয়া হয় আৰু যাতে চবেই খাব পাৰে। নহ'লে আগতে চবৰ ঘৰতে ভাত দিছিলে, কিন্তু এতিয়া মানে ভাতটো কমাই দিয়া হৈছে, কাৰণ ইমানকৈ খাব নোৱাৰিতো। আৰু এতিয়াও ভাত নাখালেই হৈ যায়, ভাজি খাই খাই চবৰে পেট ভৰি যায়। কিন্তু তথাপিও দিয়া হয় বাৰু, ভাতটো এঘৰতে দিয়া হয়, মানে কথা পাতে আৰু কাৰ ঘৰত দিয়া হ'ব সেইটোত কথা পতাৰ মাতেই দিয়া হয় আৰু। খাবলৈ গ'লে দেখোন বাপেকে থৈ দিব পাৰিব বস্তুটো, কি বস্তু কমা
আৰু ইয়াতে দাদাজনৰ ঘৰত ভাত দিছে। ভাত খাই মেলি আকৌ বোলে দুঘৰমান মাৰিব লাগিব, তাৰপিছতে আজিলৈ শেষ হ'ব। মানে জল্দি এইকাৰণে কৰা হৈছে কাৰণ বহুত স্কুল পঢ়ি থকা ছোৱালী আছে ন, আৰু সিহঁতৰ মানে স্কুলো খুলিব কাইলৈ পৰহিলৰ পৰা। সেইকাৰণে মানে কিবা আজি যিমানখিনিয়ে পাৰে, নোৱাৰাখিনি যাবগৈ বাৰু, যিমানখিনি ছোৱালীয়ে পাৰে সেইখিনি থাকি পিনি বিহু মাৰিব আৰু দুঘৰমান। তাৰপৰা আজি মাৰি পিনি শেষ কৰিম বুলি কৈ আছে। আৰু এইফালে ৰাতিপুৱাৰ 4টা বজাত আমি ৰাতিপুৱাৰ চাহ খাই আছোঁ। দাদাজনে চাহ খাই মেলি অলপ বহি মেলি কথা চথা পাতি আকৌ আমি এতিয়া ঘৰলৈ বুলি আহি আছোঁ। মোৰ বহুত টোপনি ধৰিছে, কিন্তু মই এইকাৰণে আছোঁ কাৰণ মোৰ ঘৰটোৰ ওচৰত, মই পটককৈ একদম গৈ পিনিয়ে পামগৈ, সেইকাৰণে ৰখি দিলোঁ। আৰু এইফালে ভণ্টিৰ চুলি খুলিয়ে গৈছে, একদম চাদৰৰ পিন খুলি গৈছে কিছুমানে, একদম ঘৰ মানে একদম সোনকালে যাব লাগে, শুবগৈ লাগে আৰু বুলি। আৰু এতিয়া আমি ঘৰে গৈ আছোঁ আৰু সিহঁতকো বাই বাই দি ময়ো ঘৰলৈ সোমালোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড মোৰ চেনেলত যদি নতুন হয় চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ আহিছোঁ, বাই বাই।